ভিডিঅ'বোৰ খুব ভাল বনায় আপোনালোকে হয়তো যিসকলে চাই থাকে ৰেগুলাৰ ভিউৱাৰ্ছ আৰু তেওঁলোকে গম পায় আৰু যিসকল নতুন ভিউৱাৰ্ছ সকলোকে আকৌ মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভালে, মোৰো ভাল। আজি ব্লগ নহয়, আজি সৰু ভিডিঅ' এটা। কেইদিনমান আগতে মই চিলাপথাৰ গৈছিলোঁ। থাম্বনেইল টাইটেল দেখি আপোনালোকে গম পাইছে যে কাৰ কথা ক'ব লৈছোঁ। মই প্ৰথম লগ পায়ে মই আৱেগিক হৈ গৈছিলোঁ। একো ক'ব নোৱাৰা হৈ গৈছিলোঁ তেখেতৰ কথাখিনি শুনি, তেখেতৰ পৰিৱেশটো আৰু তেখেতৰ ঘৰৰ যিবোৰ ফেমিলি আছে সকলো কথাখিনি তেখেতে যেতিয়া এজনক প্ৰায় মানুহে চিনি পায়, অসমৰ প্ৰায় মানুহে চিনি পায় তেখেতৰ মাতটো আৰু তেখেতৰ যিটো মাতৰ সুৰ, সেইটো কাৰণে দাদাক বহুতে চিনি পায়। বৰ্তমান কোনো নাই, তেখেতে বিয়া পাতিলে, এতিয়া তেখেতৰ সন্তানটি আছে আৰু তেখেতৰ মোমায়েকৰ পৰিয়াল আৰু তেখেতৰ দেউতাকৰ পৰিয়ালৰ কোনো নাই, অকলে তেওঁলোক। মই দুলদাস দা, তেখেতক লগ পালোঁ, আজি ভাল লাগিলে। আমি লখিমপুৰৰ পৰা আহিছিলোঁ বাৰু, দাদাই কালি আহিছিলোঁ, কালি আমি লগ নাপালোঁ। তো এয়া দাদা ঘৰতে আছে। দাদা কিবা এটা কওক। কি ক'ম ন, আৰু ভাইটি লখিমপুৰৰ পৰা আহিলে, অকল ভাইটি নহয়, ভাইটিৰ লগত আৰু দুজন আহিছিলে, আছে সেইফালে দাদাজনো আছে, আৰু এজনটো কেমেৰামেন দেখুৱাবতো নোৱাৰি। আৰু আহিলে কালি আহিছিলে যিহেতু আজি লগ পালোঁ, আৰু লগ পাই খুবেই ভাল লাগিল। বহুখিনি সময় কথা পাতিলোঁ আমি ভিতৰত, আৰু এতিয়া জাষ্ট বাহিৰত যিহেতু ওলাই আহিছিলোঁ, আৰু বাহিৰতে অলপ কথা পাতোঁতে ৰেকৰ্ডিং অন কৰিলে। আৰু ভাইটিজনৰ ভিডিঅ' চাই থাকোঁ, ভাইটি হ'ব নে দাদা হ'ব নাজানো। আৰু ফ্ৰীডম কিবা আছিলে, ফ্ৰীডম ব্ৰাদাৰ XYZ, আৰু ভিডিঅ'বোৰ খুব ভাল বনায় আপোনালোকে হয়তো যিসকলে চাই থাকে ৰেগুলাৰ ভিউৱাৰ্ছ আৰু তেওঁলোকে গম পায়, আৰু যিসকল নতুন ভিউৱাৰ্ছ আজি আহিছে আৰু ভিডিঅ'টো যিহেতু চাই আছে শেষলৈকে, আৰু সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগুৱাই যাবলৈ প্ৰেৰণা দিব। দাদাৰ জীৱনৰ এনেকুৱা এটা দিন আছিল, সেই দিনটো দাদাৰ সকলোখিনি হেৰাই গৈছিল। যিহেতু মা দেউতা আগতে হেৰাইছিলে, তাৰপিছত দাদা এনেকুৱা এটা দিন। মোৰ জীৱনত প্ৰতিটো ঘাট প্ৰতিঘাত পাৰ কৰি আহিলোঁ। ল'ৰালিতে মা দেউতাক হেৰুৱালোঁ। খেলা ধূলা প্ৰেম কৰাৰ বয়সত ভাইটিক এজন দেউতাকৰ দৰে মই ডাঙৰ দীঘল কৰিলোঁ। মা দেউতা সৰুতে ঢুকালে, আৰু ভাইটিকো ডাঙৰ কৰিব লাগে। ভাইটিও তেতিয়া সৰু আছিলে সেই সময়ত, আৰু ভাইটিক ডাঙৰ কৰিবলৈ মই দূৰলৈ কাম কৰিব যাবও পৰা নাছিলোঁ। আৰু মাজতে গৈ যিকেইটা টকা পাইছিলোঁ, ঘৰটো মই ভালকৈ নিৰ্মাণ কৰিছিলোঁ, আৰু সেই ঘৰটো এটা সময়ত জ্বলি থাকিলে। ঘৰটো এদিন ৰাতি জুই লাগি গ'ল। সেই জুই লাগোঁতে দাদাৰ সকলোখিনি জ্বলি চুৰমাৰ হৈ গৈছিলে। আৰু সেই জুইটো কেনেকুৱা লাগিছিলে দাদাই কৈছিলে বাৰু, তেখেতৰে ভুল আছিলে, সেই তেখেতৰ নিজৰ ভুলৰ কাৰণে সেই ঘৰটো জ্বলিব পালে। ঘৰটো জ্বলাৰ পিছত একো এটা বস্তু নাথাকিলে, সকলোখিনি জ্বলি গ'ল। দিনত যিটো চিলিণ্ডাৰ এটা আনিছিলে, চিলিণ্ডাৰ এটা বাহিৰত আনি থৈছিলে, সেই চিলিণ্ডাৰটোহে বাচিছিলে। আৰু দাদাই সেই চিলিণ্ডাৰটোক 1200 টকাত বেছি তেখেতৰ লাগতিয়াল বস্তুখিনি কিনি জীৱনটো আকৌ আৰম্ভ কৰিছিল। এটা চিলিণ্ডাৰৰ পৰা দাদাই জীৱনটো আৰম্ভ কৰিছে। গতিকে আজি ভাল পৰ্যায়ত আছে দাদাই। জীৱনত সদায় ধৈৰ্য, সাহস আৰু বিশ্বাসটো ৰাখিব লাগে, নিজৰ ওপৰত আত্মবিশ্বাসটো থাকিব লাগে। সেয়া দাদা এইখিনি আছিল কাৰণে আজি দাদাক সকলোৱে চিনি পাইছে। ইউটিউবৰ যোগেদি হওক বা আন ছ'চিয়েল মিডিয়াৰ আন কোনো প্লেটফৰ্মে হওক, সেই যোগেদি দাদাক আজি চিনি পাইছে। গতিকে এই কথাটো মটিভ যে এটা চিলিণ্ডাৰৰ পৰা জীৱন আৰম্ভ কৰি দাদাক আজি সকলোৱে চিনি পায়। গতিকে আপোনালোকো কেতিয়াও হাৰি নাযাব, সদায় নিজৰ কাম কৰি যাওক, বিশ্বাস ৰাখক নিজক, ধৈৰ্য ৰাখিব। গতিকে নিজৰ কাম কৰি যাওক, সদায় আগুৱাই যাব। ক'বলগীয়া আৰু বেছি নাই। মই এইখিনি কথা এইকাৰণে কৈছোঁ, কাৰণ দাদাৰ পৰা সাহস পাইছোঁ, প্ৰেৰণা পাইছোঁ। যিহেতু কাৰণে আজি ভিডিঅ'টো বনাইছোঁ। মোৰ ভিডিঅ'টো বনাওঁতে কিবা এটা ভুল হ'ব পাৰে, আপোনালোকে সেইখিনি কথা নধৰিব। ময়ো নতুন, সিমান অভিজ্ঞতা নাই বাৰু এইবোৰৰ ওপৰত, কিন্তু এই কথাখিনি শুনি আপোনালোককো জনাই দিওঁ বুলি ভাবিছোঁ। ভাল লাগিলে মোক। বহুতে ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। গতিকে সকলোকে মই অনুৰোধ জনাইছোঁ, মোৰ ভিডিঅ'টো চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, সহায় কৰি যাওক। চাওঁ কি হয়, কিমান আগুৱাই যাব পাৰোঁ। গতিকে সকলোৱে সহায় কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাকী ক'বলগীয়া একো নাই, ভিডিঅ'বোৰ চাব। বাই বাই দিয়ক, বাই বাই।